गसाइगावआव गोदानै हाथियार हमग्रा आफादनि साद' सोद्रोमा हमदों। हमजानाय साद' सोद्रोमाफोरखौ ग्रेटार कस्ट लेबारेन्स अर्गानाइजेशन GCLO आफादनि सोद्रोमा होननानै मिथिनाय जादों। थांनाय मोनायाव स्रोदै संदाननायाव गसाइगावनि गुबुन गुबुन ओनसोलनिफ्राय खानो मोनो होननानै मिथिनो मोननाय जादों। आलादा रायजो खमथाफुर सोरजिनायनि थांखिजों बावैसो सान सिगां जोनोम मोनदोंमोन GCLO हाथियार हमग्रा आफादा। हमजानाय सुबुंफोरखौ गसाइगावनि मनज राय, सन्जित राय, दिपेन राय, उत्तम राय, गौतम राय आरो अभिजित बकिस्टु होननानै सिनायथिनाय जादों। हमजानाय सुबुंफोरखौ दासान्दि गसाइगाव थानायाव दोनथ'नाय जादों। আমি কিছুদিন আগত আমি বিভিন্ন সোশ্যাল মিডিয়া বা মোবাইলৰ জগতে আমি শুনিবলৈ পাইছো যে এটা GCLO নামৰ এটা নতুন সংগঠন জন্ম বুলি আমি শুনিছো। কিন্তু এই ক্ষেত্ৰত আমি এটা কথাই কম যে একচুৱেলি আমি জন্ম হ'ব নালাগে, কাৰণ এই বৰ্তমান যিখন গণতন্ত্ৰ দেশ, আমি সবে মিলি গণতান্ত্ৰিকভাৱে যাৰ যি সমস্যা আছে, যাৰ যি দাবী আছে, এই বস্তুখিনি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বস্তুখিনি সমাধান কৰিব লাগে। আৰু যি আমি নতুনকৈ দল বা যি অস্ত্ৰধাৰী সংগঠন খুলিছে বা নতুনকৈ জন্ম হৈছে বুলি আমি শুনিবলৈ পাইছো, আমি এতিয়াও কিন্তু চিয়ৰ নহয় যে জন্ম হৈছে নে নাই। আৰু যোৱাকালি আমি দেখিবলৈ পাইছো যে আমাৰ গোসাইগাঁও থানাত আমাৰ এই অঞ্চলৰে 6জন মান আমাৰ ল'ৰাক ইয়াতে কৰায়ত্ব কৰিছে বা আনিছে সোধপোছৰ কাৰণে। আমি বস্তুখিনি প্ৰশাসনক এটা বস্তুৱে আমি দাবী জনাম যে যদি বস্তুখিনি যদি লিগেলি বস্তুখিনি যদি যে নতুন সংগঠনৰ লগত কিবা জড়িত থাকে, এইখিনি ভালকৈ ইনকুৱাৰী কৰিব লাগে। আৰু আমিও সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই আমি কোনো সংগঠনক বা কোনো আমি উগ্ৰবাদী সংগঠনক আমি সমৰ্থন নকৰোঁ। আমি এটা বস্তুৱে আহ্বান কৰিম যে বিনা কাৰণত যাতে কোনো ধৰণৰ আমাৰ ল'ৰাখিনি যাতে হাৰাশাস্তি নহয়। যদি লিগেলি যদি কিবা এটা সুসূত্ৰ যোগাযোগ বা বস্তুখিনি যদি কিবা ক্লু থাকে, প্ৰমাণ যদি থাকে, এইখিনি নিশ্চয় আনিয়ে প্ৰক্ৰিয়াত ব্যৱস্থা লওক। আমি এইখিনি বস্তু প্ৰশাসনক আমি আহ্বান জনাম, দাবী জনাম। আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি আমি বিশেষকৈ আমাৰ কোকৰাঝাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি আবদাৰ কৰাম, দাবী জনাম যে বস্তুখিনি যাতে আমাৰ এই অঞ্চলৰ যিখিনি আমাৰ ল'ৰা বা যিখিনি যুৱক আছে, কোনো কাৰণতে যাতে বিনা দোষত বা বিনা কাৰণত যাতে হাৰাশাস্তি নহয়, এইখিনি বস্তু আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান জনাইছো। আৰু বিশেষকৈ আমাৰ অসম আৰক্ষীক আমি এটা বস্তুৱেই দাবী জনাম যে যিসমূহ নতুনকৈ যিসমূহ দল বা যিসমূহ সংগঠন খুলিব চেষ্টা কৰি আছে, আপোনালোকৰ বহুত ধৰণৰ এজেণ্ট আছে, এইখিনি বস্তু আপোনালোকে আইনী প্ৰক্ৰিয়াত ষ্টেপ লওক। আৰু বিশেষকৈ আমাৰ যিসমূহ দাবী আছে, এই দাবীসমূহ যাতে আমাৰ ল'ৰা ছামে যাতে কোনো ধৰণৰ গণতান্ত্ৰিক বাহিৰত যাতে গৈ আন্দোলন নকৰে, আমি এই সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই এইখিনি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আবদাৰ জনাইছো।